নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'ত আপোনালোক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ উত্তৰ গুৱাহাটী আৰু গৈ আছোঁ দৌল গোবিন্দ মন্দিৰ চাব। তো বলক মোৰ লগত আপোনালোকো ভিডিঅ'টোৰ জৰিয়তে চাওক। এয়া স্কুটিত উঠি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰ। প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু এতিয়া বেছি দূৰ নাই আৰু পাই যাম। তো গৈ থাকোঁ, চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। আহি পাই গ'লোঁ দৌল গোবিন্দ মন্দিৰ। এয়া চাওক, ইয়াত লিখা আছে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ। বাৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ। মই আহি পাই গ'লোঁ দৌল গোবিন্দ মন্দিৰ গেট আৰু এতিয়া ভিতৰ ফালে সোমাই গৈ থাকোঁ। এয়া চাওক, গেটখন ইমান ধুনীয়া লাগিছে আৰু প্ৰথমবাৰৰ বাবে আহিছোঁ দৌল গোবিন্দ মন্দিৰ। গৈ থাকোঁ ভিতৰত ইমান ধুনীয়া লাগিছে। প্ৰথমবাৰ আহিছোঁ, বহুত ভাল লাগিল। আৰু এতিয়া পূজা চূজা কৰি লওঁ। এয়া চাওক, ভিতৰ ফালে অলপ দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, ভিতৰত প্ৰথমবাৰৰ বাবে আহি একদম বহুত ভাল লাগিছে আৰু মোৰ। এয়া চাওক ভিতৰ ফালে। আৰু এয়া গৈ আছোঁ, অলপ আগৰ ফালে দেখাই দিছোঁ আপোনালোকক। এইটো হৈছে এটা প্ৰকাণ্ড টিলিঙা। এয়া চাওক। আৰু এতিয়া পূজা চূজা কৰি ওলাই আহিছোঁ। ভিতৰত বেছি মই ভিডিঅ' নকৰিলোঁ, কাৰণ পাৰ্মিশ্যন নাথাকিবও পাৰে। তথাপি ভিতৰত বহুখিনি মানুহ হৈছে আজি। এয়া চাওক, আৰু আজি একচুৱেলি দেওবাৰ হয়, তো মানুহ বহুখিনি আছে। এয়া চাওক, আৰু মোৰ পূজা চূজা হৈ গ'ল। এতিয়া আৰু গৈ থাকোঁ ঘৰলৈ। আৰু এইফালে আহি আছোঁ, এইফালে দেখাই দিছোঁ এটা বস্তু। চাওক, এইটো টিলিঙাটো। তো এই ভগৱানৰ নাম লৈ বজাই দিলোঁ। আৰু এতিয়া গৈ থাকোঁ বাহিৰৰ ফালে। পূজা কৰা হৈ গ'ল আৰু এতিয়া ওলাই আহিছোঁ বাহিৰত। এয়া গেটৰ বাহিৰত ওলাই আহিছোঁ। আৰু এইফালে চাওক, গেটখনৰ বাহিৰত এটা ধুনীয়া গণেশ মন্দিৰ আছে, বহুত ধুনীয়া লাগে। এয়া চাওক, এইফালে দেখুৱাই দি আছোঁ, গৈ আছোঁ মই। এইটো হৈছে গণেশ মন্দিৰটো, একদম বহুত ধুনীয়া লাগে। এইটো চাওক গণেশ মন্দিৰ। আৰু বেছি এইবিলাক ভিডিঅ' নবনাওঁ। আৰু ভিতৰত বহুত ধুনীয়া লাগিল। আৰু আপোনালোকে আহিলেও গম পাব, নিশ্চয় গম পাব, বহুত ধুনীয়া হয় ভিতৰত। আৰু এতিয়া গৈ থাকোঁ। ইয়াৰ মোৰ লগত আছে, ইয়াৰে হয়, দাদা এজন আছে। এইটো হৈছে দাদা। আৰু দাদাজনে মোৰ ভিডিঅ'বিলাক চাই থাকে। আৰু মই ইয়াত চিনি পোৱা নাছিলোঁ, দাদাজনে মোক ইয়ালৈকে লৈ আহিলে। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, বহুত ভাল লাগিল। আৰু এটা লাইক কৰি দিব। আৰু এতিয়া ভিডিঅ'টো শেষ হোৱা নাই, গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰে গুৱাহাটী উৰি গৈ আছোঁ। আপোনাৰ এয়া চাওক, আহি মই পাই গ'লোঁ উত্তৰ গুৱাহাটী ৰৌপৱে। এয়া চাওক, উত্তৰ গুৱাহাটী ৰৌপৱে। আৰু সেইটো হৈছে অফিচটো। এয়া চাওক অফিচটো। আৰু মই ইয়াত কাটিব লাগিব টিকেট। আৰু টিকটটো কাটি লওঁ, এতিয়া গৈ থাকোঁ। এয়া চাওক, টিকটটো মই কাটি ল'লোঁ, 100 টকা ল'লে। আৰু এতিয়া ভিতৰত সোমাই এনেকৈ চিকিউৰিটি চেক কৰিছে। আৰু এয়া সোমাইছোঁ ভিতৰত। এয়া চাওক, ইমান চাফ চিকুণ, ধুনীয়া লাগিছে। আৰু এতিয়া গৈ থাকোঁ। আৰু ইয়াৰ পৰা চাওক নদীখন, ইমান ধুনীয়া দেখি। আৰু এয়া চাওক, এইফালে দেখুৱাইছোঁ অলপ, এইবোৰ হৈছে মেচিন। তো এইকেইটা চকাকেইটাই এই কেবিনটো, ৰৌপৱেটো এয়া টানি থাকে, চলাই থাকে। এয়া চাওক, আহি গ'ল ৰৌপৱে। এয়া চাওক, মই গৈ আছোঁ উঠিবৰ কাৰণে। এয়া চাওক, ৰৌপৱে উঠি দিলোঁ। এয়া
প্ৰথমবাৰ ভয় লাগিছিলে ইয়াৰ, আৰু এতিয়া মানে ভয় চয় নোহোৱা হৈ গৈছে। বহুত ধুনীয়া লাগে ইয়াত উঠি, আৰু এতিয়া মানে চলিব। আৰু চাওক, এয়া চাওক গৈ আছে, এয়া চাওক এইফালে গৈ আছে, এয়া চাওক। এয়া চাওক, উত্তৰ গুৱাহাটীৰ পৰা গৈ আছোঁ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ওপৰেৰে। ৱাও! আৰু এয়া চাওক চলা আৰম্ভ কৰিছে। এইটো চাওক, ব্ৰহ্মপুত্ৰৰ মাজত প্ৰকাণ্ড খুঁটা, আৰু এনেকুৱা ইয়াত মানে 4টা খুঁটা আছে, আৰু এটা একদম উমানন্দৰ মাজতে আছে। আৰু এয়া কেমেৰাটো এইফালে দেখাই দিছোঁ, অলপ চাওক। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ মন্দিৰ। এয়া চাওক। আৰু এতিয়া আহি পাই গ'লোঁ গুৱাহাটী, আৰু একদম ৰ'পৱে বহুত ধুনীয়া লাগিছে আৰু উঠি। তো আপোনালোকেও আহিব, এবাৰ আহিলে গম পাব নিশ্চয়, বহুত ধুনীয়া লাগে। এয়া চাওক এইফালে, আৰু এতিয়া ইয়াৰ পৰা যাব। এয়া উঠি দিলোঁ গুৱাহাটী চিটি বাছত। আৰু আপোনালোকে নতুনকৈ ভিডিঅ'টো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' এটা লাইক কৰি দিব। আৰু এতিয়া বিদায় লৈছোঁ সকলোকে, বাই বাই।